Please subscribe my YouTube channel. Like, share, comment. Please subscribe my YouTube channel. Please subscribe my YouTube. আসাম টকছৰ 6 বছৰ প্ৰাইম দিলৈ স্বাগতম জনাইছো নমস্কাৰ মই সমুজ্জ্বল দত্ত N.R.C প্ৰকাশৰ পূৰ্বে সোশ্যাল নেটৱৰ্কিং সাইটসমূহৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে অহা 30 জুলাইত প্ৰকাশ পাবলগীয়া N.R.Cৰ বাবে আৰক্ষী সম্পূৰ্ণ প্ৰস্তুত বুলি আজি অসম চৰকাৰৰ গৃহ মন্ত্ৰালয়ক অৱগত কৰিছে N.R.C প্ৰকাশৰ পূৰ্বে নিৰাপত্তা নৰ্থ ব্লকত গুৰুত্বপূৰ্ণ বৈঠক নিৰাপত্তাৰ পৰ্যালোচনা ৰাজনাথ সিঙৰ N.R.C চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে আজি অসম চৰকাৰৰ পৰা নিৰাপত্তাৰ বুজ ল'লে গৃহ মন্ত্ৰালয়ে মুখ্য সচিব T.Y. দাস DGP কুলধৰ শইকীয়া গৃহ আয়ুক্ত L.S. সাংচন আৰু N.R.C মুখ্য সমন্বয়ক প্ৰতীক হাজিৰাৰ লগতে গৃহ মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়বৰ্গ উপস্থিত থাকে বৈঠকখনত যিবিলাক বিষয় আছে সেইবিলাক আমি আটাই সুন্দৰকৈ চম্ভালি ল'ব পাৰিম আমাৰ হাতত অতিৰিক্ত বাহিনীও আছে আৰু আমি পুলিচৰ ধুনীয়াকৈ ডিপ্লয়মেণ্ট কৰা হৈছে ৰাইজৰ লগত আটাই সহযোগিতা কৰিছোঁ আমি ৰাইজেও আমাৰ লগত সহযোগিতা কৰিছে কেৱল এটা কথাই ঠিক যে কোনোবা আইন শৃংখলা হাতত তুলি ল'ব খুজিলে আমি কঠোৰভাৱে দমন কৰিম ৰাজনৈতিক নেতায়ো ম্যানমাৰ সদৃশ চিটুৱেশ্যন হ'ব বুলি কোৱা দেখা গৈছে আপুনি কি মন্তব্য কৰিব ৰাজনৈতিক নেতায়ো N.R.C প্ৰকাশ হোৱাৰ পিছত ম্যানমাৰ সদৃশ চিটুৱেশ্যন বৈঠকত ছ'চিয়েল মিডিয়াৰ বিষয়ে আলোচনা নহ'ল কিন্তু আৰক্ষী তথাপিও এই সম্পৰ্কে সজাগ বুলি জনাই DGP কুলধৰ শইকীয়াই আমি কি দেখিছোঁ আমি কি ভাবিছোঁ অসমৰ ৰাইজৰ কাৰণে কোনটো ভাল কোনটো বেয়া কিন্তু অসমৰ ৰাইজে ভালকৈ ডিচাইড কৰিব আৰু ধুনীয়াকৈ প্ৰচেছটো চলি আছে কোনো অশান্তি নোহোৱাকৈ আইন শৃংখলা যোনটো কোনো সমস্যা হোৱা নাই গতিকে মই ভাবোঁ ঠিকেই ছ'চিয়েল মিডিয়াৰ ওপৰত কিবা ছ'চিয়েল মিডিয়াৰ কথা আজি পতা হোৱা নাই কিন্তু আমি ছ'চিয়েল মিডিয়া সম্পৰ্কত আগতে কৈছোঁৱেই যে কোনো ধৰণৰ যাতে হেড পোষ্ট বা তেনেকুৱা ধৰণৰ গোষ্ঠীগত সংঘৰ্ষৰ সৃষ্টি কৰিব পৰা যদি কিবা পোষ্ট দিয়ে সেইবিলাকৰ সম্পৰ্কত আইনগত ব্যৱস্থা লোৱা হ'ব আৰু লগতে আমি ৰাইজৰ লগতো ইতিমধ্যে বিভিন্ন ধৰণৰ সজাগতা অনাৰ চেষ্টা কৰিছোঁ ষ্টুডেণ্ট কমিউনিটি বা ল'ৰা ছোৱালী যিবিলাক আছে যে কোনো ধৰণৰ উৰা বাতৰি বা কোনো ভুৱা বাতৰি যাতে প্ৰচাৰ নকৰে আৰু কৰা উচিত টুইটাৰ হোৱাটছএপ প্ৰয়োজন সাপেক্ষে ফেচবুক টুইটাৰ বা হোৱাটছএপেৰেও যোগাযোগ কৰা হ'ব বুলি অৱগত কৰে শইকীয়াই কেছ টু কেছ বেছিছ হয় কোনোবাই কিবা হেড পোষ্ট দিলে কোনোবাই কিবা ফেক একাউণ্ট কিবা যোগাযোগ আমাৰ ফালৰ পৰা এইটো টুইটাৰৰ ওপৰত এই সম্পৰ্কত যোগাযোগ কৰা নাই আমি কেছ টু কেছ বেছিছ হ'ব আৰু আমাৰ ফালৰ পৰা সামূহিকভাৱে এতিয়া কৰা হোৱা নাই N.R.C প্ৰকাশৰ সময়ত অসমত আইন শৃংখলাৰ অৱনতি ঘটিব পাৰে বুলি কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই আশংকা প্ৰকাশ কৰিছিল দিল্লীৰ